অহা ডিসেম্বৰ মাহত মুম্বাইত হবলগীয়া গ্লোবেল মডেল ইণ্ডিয়া প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে জাকিৰউদ্দৌৰ এজন যুৱক। কুমাৰবুৰী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ হৰকুমাৰ দাস নামৰ যুৱকজনে অলপতে যোৰহাটত অনুষ্ঠিত ফেশ্বন আৰু মডেলিং প্ৰতিযোগিতাত লাভ কৰে মিষ্টাৰ চাৰ্ম গ্ৰেণ্ড নৰ্থ ইষ্ট আৰু বেষ্ট টেলেণ্ট হোল্ডাৰ খিতাপ। অশেষ কষ্টৰ মাজেৰে নিজৰ ক্ষেত্ৰখনত আগুৱাই যোৱা হৰকুমাৰ দাসে মুম্বাইতো জিলিকি উঠিব বুলি সকলোৱে আশা কৰিছে। মিষ্টাৰ গ্ৰেণ্ড নৰ্থ ইষ্ট বুলি নৰ্থ ইষ্ট লেভেল শ্ব' আছিল। নাগালেণ্ড, অৰুণাচল এণ্ড মেঘালয়া, গুৱাহাটী সকলোৰ পৰা পাৰ্টিচিপেট আহিছিল আৰু তাত মই মিষ্টাৰ গ্ৰেণ্ড চাৰ্ম টাইটেলটো পাবলৈ সক্ষম হৈছোঁ মৰিগাঁও জিলাৰ হৈ। আৰু লগতে মই বম্বেত হ'বলগীয়া মিষ্টাৰ গ্লোবেল ইণ্ডিয়াত মানে শ্লট পাইছোঁ। মই ৰিপ্ৰেজেণ্ট কৰিম অসমক ডিচেম্বৰ মাহত আৰু মই এই কিতাপটো পাই বহুতেই সুখী অনুভৱ কৰিছোঁ। এতিয়া মৰিগাঁও জিলাৰ নাম কঢ়িয়াই আনিছোঁ আৰু আপোনাক আশীৰ্বাদ কৰিব যাতে মই অসমৰ নাম কঢ়িয়াবলৈ সক্ষম হওঁ।